মই চাৰি নাগাওঁ দেই, কাৰণ ইয়াত চাৰি কৰাৰ লগে লগে তোমালোকে এই ৰেকৰ্ডিং হৈ আছে, এই ৰেকৰ্ডিং ভাইৰেল কৰি দিবা। ৰাতিপুৱাই আমি যাই আছোঁ, ৰাতিপুৱাই থকা নাই 12টা বাজি গ'ল। আমি কলেজৰ ফালে যাই আছোঁ। আজি বিহু প্ৰথম, আজি মাঘ বিহুৰ প্ৰথমটো দিন। তো আমি কলেজৰ ফালে যাই আছোঁ। কলেজত বিহু চলি আছে, অলপ এইবাৰ নতুনকৈ আয়োজন কৰিছে বিহুৰ। তাত বিহু তালৈকে যাই আছোঁ, তাত চাওঁ কেনেকুৱা কি হয়, তালৈকে যাম প্ৰথম। তাত ফাংচনে বহুত দেৰি হৈ গ'ল, 12টা বাজি গ'ল, বেলেগ বেলেগ কাম আছিল কিবা কিবি আৰু। তাত আমি যাই আছোঁ, টাইপত চাই আহোঁ তাত কেনেকুৱা কি পৰিৱেশ চলি আছে, ৰাস্তাটো পাৰ হৈ লওঁ, নহ'লে চেষ্টা কৰিব পাৰি। আমি কলেজত আহি পালোঁ, আমি কলেজৰ ভিতৰলৈ যাম আৰু বৰ্তমান দেৰি হৈ গৈছে, মেজি বোলে জ্বলোৱা হৈয়ে গৈছে। আৰু বাকী ইফালে এইখিনি চলি আছে, কি চলি আছে চাই লওঁ ইয়াতে। বাকী ইফালে কিবা ডেন্স চেন্স কিবা চলি আছে নেকি, বাট ইফালেতো মানুহ নাই। ইফালে চাইছোঁ, ইফালে কি হৈ আছে গোটেইখিনি দেখাই আছোঁ। বাকী অলপ সোনকালে আহিব লাগিছিলে, মেজি চেজি জ্বলোৱা বোলে হৈয়ে গৈছে। মই ইয়াত আহি উদীপ্তক লগ পালোঁ। বাকী উদীপ্ত মোৰ আহাত দেৰি হৈ গ'ল, বাকী চবখিনি মোটামুটি শেষে হৈছে মানে বৰ্তমানলৈকে। আৰু বৰ্তমান আয়োজনখিনি কেনেকুৱা আছিল? আয়োজনখিনি আছিলে আমাৰ ৰাতিপুৱা মেজি কাৰ্যসূচী আছিলে। তাৰপিছত আমি এইটো গুৰুত্ব দিছোঁ যে আচলতে আমাৰ BH মহাবিদ্যালয়ত এনেকুৱা ধৰণৰ প্ৰগ্ৰেম হোৱা নাছিল বিহু, গতিকে বিহুত আমাৰ বন্ধই দেখা যায়। বিদ্যালয় মহাবিদ্যালয় বা শিক্ষানুষ্ঠানসমূহ বন্ধ থাকে সাধাৰণতে। গতিকে আমি ভাবিছিলোঁ যে BH মহাবিদ্যালয় তেনেকুৱা এটা প্ৰগ্ৰেম কৰিব পাৰি নেকি, যে বিহু পাতিব পাৰি নেকি, যিহেতু আমাৰ বন্ধ থাকে। গতিকে আমি তেনেকৈ চিন্তা চৰ্চা কৰি পেলাই আমি বহুকেইজন ছাত্ৰ ছাত্ৰী লগ হৈ পেলাই সকলো সহযোগিতা লৈ পেলাই আমি এই প্ৰগ্ৰেমটো অনুষ্ঠিত কৰিলোঁ। লগতে আমি এইটোত গুৰুত্ব দিছোঁ, আমি অসমীয়া খাদ্য, তাৰপিছত অসমীয়া থলুৱা বস্তুৰ ব্যৱস্থা কেনেকৈ কৰিব পাৰি, ইয়াত সেইখিনি গুৰুত্ব দিয়া হৈছে। লাড়ু পিঠা কিবা আছিল নেকি? লাড়ু পিঠা আমি প্ৰথমতে কৈছোঁ যে আমি অসমীয়া খাদ্যৰ ওপৰত বিশেষকৈ খাদ্য আজি যিখিনি ইয়াত দিয়া হৈছে, আমাৰ অসমীয়া থলুৱা খাদ্য, লাড়ু পিঠাকে ধৰি দৈ চিৰা তেনেকুৱা ধৰণৰ খাদ্যৰ ব্যৱস্থা কৰিছোঁ আমি। আৰু সকলোৰে সহায় সহযোগিতা পাইছোঁ, সেইকাৰণে ভাল লাগিছে। অনাগত সময়তো আমি এনেকুৱা ধৰণৰ প্ৰগ্ৰেম কৰিম বুলি ভাবিছোঁ। তো এয়াই প্ৰথম পদক্ষেপ হিচাপে আমি আয়োজন। আজি প্ৰথমবাৰ হৈছে ন? হয়, প্ৰথমবাৰ হৈছে লাড়ু পিঠা বৰ্তমান মই জনাত প্ৰথমবাৰ হৈছে। মই জনাত হয়তো আগতে হৈছিল চাগে। আৰু মোৰ মিছেজৰ খং উঠে এইটো গীত শুনিলে। আৰু এই গীতটোৰ কাৰণে কিয় খং উঠে, মোৰ মোবাইলত এতিয়াও ছেভ হৈ আছে এটা ফটো। সেইটো হৈছে মই শিমলুগুৰি ষ্টেচনত যাওঁতে মই শিমলুগুৰি ষ্টেচনৰ কেইবাফালৰো ফটো লৈছিলোঁ। শিমলুগুৰি ষ্টেচনতে 10 মিনিট ৰখে যে, এই গাড়ীখনতে মোৰ মনৰ মানুহ আহে যে, ইমানকৈ বুজাই পঠাও দিনে পোহৰে নাহিবি, দিনে পোহৰে আহিলে সকলোৱে দেখে যে, শিমলুগুৰি ষ্টেচনতে 10 মিনিট ৰখে যে, এই ৰেল গাড়ীখনতে মোৰ মনৰ মানুহ আহে যে। যামে গজাজিলৈ নাহো মই আজিলৈ, থাকিবাই অকলে তুমি বুকুধান, থাকিবাই অকলে তুমি। তোমাৰ মৰম চেনেকাকো নিবিলাবা, শৰীৰত নিদিবা জুয়ে বুকুধান, চেনাইধন শৰীৰতৈ নিদিবা জুই। মোৰ শুনাই হাতত গামেখাৰু কোনে পিন্ধাই দিব, মোৰ শুনাই মোৰ গাঁৱতে কোনে বিহু গাব। হ'ব আৰু হ'ব ৰবা, এনেকৈ গাই দিলে মোক ঘৰত পাৰলৈ যাব। আৰু তোমালোকে এনেকুৱা অনুষ্ঠান পাতিলে অন্তত বাইদেউক নামাতিবা, আৰু নহ'লে বাইদেউকে মাতিবা, মোক নামাতিবা। মোক গৈ যদি আকৌ জেৰা কৰে, তোকেও নিবৰে মন কাৰ পিনে চাই তুমি তোকে তব তো মেৰি হালত খালাব হৈ যায়গি না। হা আৰু বিহুৰ এনেকৈ অলপ প্ৰেক্টিচ চলি আছে, অলপ প্ৰস্তুতি, বিহুৰ প্ৰস্তুতি অলপমান চলি আছে। বঢ়িয়া।
কলেজৰ পৰা সোনকালে আহিলোঁ মানে আমাৰ এখন কাম এটা আছিল মানে লটাৰী এখন পাতিছিলোঁ লটাৰী খেল এখন সেইটো কাৰণতে আমি গাঁৱতে পাতিছিলোঁ সেইটো কাৰণতে কলেজৰ পৰা মানে কলেজত বেছি একো দেখাব নোৱাৰিলোঁ বা বেছি কাৰো লগত এতিয়া কথা পতাও নহ'ল একোৱে নহ'ল কলেজত মানে বহুত দেৰি হৈ গ'ল আজাৰতেও দেৰি হৈছে তাৰপিছত এইবাৰ আমি তাত খেলখনত যাম এই টুকুৰৰ আৰু মই তাতে কিবা লটাৰীৰ কিবা কাম কৰি আছোঁ ইয়াতে এই লটাৰীৰ কামখিনি হ'লেই তাৰপিছত আমি তাত খেলা পাতিব যাম সন্ধিয়া হ'ব খেলাখন তাত আমি কেনেকুৱা কি কৰোঁ খেলখনত তাতে অলপ চলপ দেখাই আছোঁ বাকী কলেজত আমি কলেজত বিহু পতা হৈছিলে বিহুৰ বেছি মানে বিশেষ একো ইমান দেখাব নোৱাৰিলোঁ তথাপি যিখিনি পাৰোঁ অলপমান দেখাইছোঁ আৰু অলপ কম সময়ৰ ভিতৰতে আৰু এইটো আমাৰ লটাৰীৰ উপহাৰবোৰ এইটো পঠা ছাগলী হাঁহ আছে লগতে এইটো লোকেল মুৰ্গী ব্ৰইলাৰ মুৰ্গী আৰু লগতে এইটো ডিমা আৰু এইখিনি আছে আজি আমি যোনটো লটাৰী খেলাটো আছিলে লটাৰী খেলাৰ আজি খানাৰ বজাৰ কৰি ৰৈছোঁ আজি গৰমে খানাটো খাই দিলোঁ না লোকৰ লোকৰ একদম পাৰা কি এইটো পিঁয়াজত থাৰা চাৰা লৈ লৈছে একদম ৰঙালী পিঁয়াজত থাৰা এইবিলাক লৈ লৈছোঁ চব ৰঙালাও তিয়হ এই লাউটো যে লৈছা মিঠা হ'ব না নহয় মিঠা বুলি দোকানীয়ে কৈছে কালি খাই চাই মানে যদি চাহ বানলি যদি চেনি কম হয় লাউ দিলে হৈ যাব অলপ হ'ব পাৰে এই বজাৰ কৰা হৈ গ'ল আমাৰ বজাৰখিনি থৈ দিছোঁ বজাৰখিনি লৈ যাম এইবাৰ বজাৰখিনি লৈ যাই তাত খানাটো কেনেকুৱা কি হয় মই দেখাই আছোঁ গোটেইখিনি দেখাই আছোঁ এই ভাত চাত খাই আমি এনে মানে জুই পুৱাই বহি আছোঁ ধুনীত জুই আছে ভাত খোৱাখিনি ইমান গোটেই দেখুওৱা নহ'ল মানে বজাৰৰ পৰা ডাইৰেক্ট জুইয়ে পুৱাই দিলোঁ একদম মানে মাজতে ভাত খাইছোঁ ডাইৰেক্ট বজাৰৰ পৰা জুই পুৱালোঁ মাজতে ভাত খাইছোঁ কিন্তু তাৰপাছত এইটো এই হওক এই গান শুনি আছোঁ অলপমান মেহফিল হৈ আছে অলপমান টাইমটো বৰ্তমান 2:04 হৈ আছে কিন্তু আমি ঘৰৰ বাউণ্ডাৰীতে আছোঁ হা বাহিৰত যোৱা নাই আমি লকডাউনটো মানিছোঁ মামাক মানিছোঁ বাকী এইখিনি গানটো আছে বাকী গানটো অলপমান মেহফিল আপোনাৰ কি গান শুনো আমি দেখাই দি আছোঁ একদম মানে নেক্সট লেভেল আমি অপি লেভেল গান শুনি আছোঁ দেখাই আছোঁ मेरे दिल में यूं ही रहना तुम प्यार प्यार बनके आए हो मेरी जिंदगी में तुम बहार बनके ओहो म्यूजिक को सेनाई म्यूजिक को से रे বয়া যিটো কোৱালিটি টাইম বুলি কয় জীৱনৰ এই কোৱালিটি টাইম এইখিনি সময় এটা কোৱালিটি টাইম আমি हो मेरी जिंदगी में तुम बहार बनके बहार माने बसंत होय माने आए हो मेरी जिंदगी में तुम बहार बनके आए हो मेरी जिंदगी में तुम बहार बनके আৰু লগতে সকলোৰে ফালৰ পৰা কি হেপী ভোগালী বিহু মাঘ বিহু বা ভোগালী বিহু সকলোকে শুভেচ্ছা থাকিল